কাৰ্ডম বিশ্বনাথ কাৰ্বি লাইফলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আজিৰ ৰাইজৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ গুৰুত্বপূৰ্ণ খবৰ আৰু বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ আৰু এনে ধৰণৰ নিতৌ গুৰুত্বপূৰ্ণ খবৰ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি এই ভিডিঅ'টি একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। অসমত আকৌ ৩,১৩২ জনৰ দেহাত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ভিতৰত ১,৩১৩ জন কামৰূপ মেট্ৰৰ। মহানগৰীত মঙ্গলবাৰ নিশা ৮ বজাৰ পৰা আৰম্ভ নৈশ সান্ধ্য আইন। মহানগৰ আৰক্ষীয়ে চলাইছে বাহনৰ তালাচী। কোভিড সংক্ৰমণৰ ৰোধৰ বাবে অধিক কঠোৰ প্ৰশাসন। বোকাখাতৰ মহকুমাধিপতি বিপুল দাসে মহকুমাটোৰ অন্তৰ্গত সকলো হোটেল আৰু ৰিজৰ্টৰ কৰ্মচাৰীসকলক নিকটতম স্বাস্থ্যকেন্দ্ৰ অথবা কোভিড-19 পৰীক্ষা কেন্দ্ৰ অহা ৪ মে'ৰ ভিতৰত বাধ্যতামূলকভাৱে কোভিড-19 টেষ্ট কৰাবলৈ নিৰ্দেশ জাৰি কৰিছে। কৰোনাৰ বিভীষিকাৰ সময়তে ভাৰতক সহায় কৰিব ফ্ৰান্সে মঙ্গলবাৰে ভাৰতৰ বাবে এক সংহতি অভিযান ঘোষণা কৰে। অভিযানত ভাৰতক কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ অক্সিজেন উৎপাদন প্ৰকল্প, ভেণ্টিলেটৰ আৰু অন্যান্য চিকিৎসাৰ সামগ্ৰী প্ৰেৰণ কৰিব। নাৰায়ণপুৰত কোভিড পজিটিভ ৰোগীৰ পলায়নৰ ঘটনা। ধলপুৰ চিকিৎসালয়ত কোভিড টেষ্ট কৰাৰ পিছতে পলায়ন কৰে ৰূপতলীৰ ডিম্বলতা দাস নামৰ মহিলাগৰাকীয়ে। পৰৱৰ্তী সময়ত ধলপুৰ আৰক্ষীয়ে এটা দলে আটক কৰে মহিলাগৰাকীক। অসমত কোভিড পৰিস্থিতিৰ অতি ভয়াৱহ। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত নৈশ সান্ধ্য আইন ঘোষণা মুখ্য সচিবৰ। সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন। ৰেল নগৰী লামডিঙত কৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনে দিনক ভয়াৱহ ৰূপে বৃদ্ধি পাইছে। কোভিডত আক্ৰান্ত ৰোগীক সুচিকিৎসাৰ প্ৰদানৰ বাবে জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে লামডিং ৰেলৱে চিকিৎসালয়ৰ এটি কোভিড সেৱা কেন্দ্ৰ স্থাপন কৰা হয়। এইবাৰ নিৰ্বাচন আয়োগে কোভিডৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত কোনো ধৰণৰ জয়ী সমদল বাহিৰ কৰিব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য তথা দলৰ বৰক্ষেত্ৰী বিধানসভাৰ সমষ্টিৰ প্ৰাৰ্থী অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্ৰী পুলকেশ বৰুৱাৰ ভাতৃ ডক্টৰ আলোকেশ বৰুৱাৰ অকাল মৃত্যু। তেওঁৰ মৃত্যুৰ অসম জাতীয় পৰিষদে গভীৰ শোক ব্যক্ত। কামৰূপ জিলাৰ জোৰ শিমলুখ আৰক্ষীৰ চকীৰ অন্তৰ্গত পুৰাণকুছিয়াত সোমবাৰে নিশা প্ৰায় ১১ বজাত স্থানীয় আৰক্ষীৰ দলে এটাই অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সমৰ্থ হয়। কলকাতাত আৰক্ষীয়ে মঙ্গলবাৰ গ্ৰেপ্তাৰ কৰাৰ পাছতে ৫জন ব্যক্তিক লগতে জব্দ কৰে ৭৫ লাখ টকা নগদ ধন। মুম্বাইত আকৌ ৪,০১৪ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়া ভাইৰাছৰ আক্ৰান্তৰ লোকৰ সংখ্যা ৬,৩৫,৫৪১ জনলৈ পাইছে বৃদ্ধি। ভূমিকম্পই জোকাৰি গ'ল হাৰিয়ানাৰ ৰোহতাক। ৩ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয় ৰোহতাকত। মঙ্গলবাৰে কৰ্ণাটকত নতুনকৈ ৩,১৮,০৩০ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৪,৭৭৫ জনলৈ বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত গুজৰাটত ১৪,৩৫২ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়া এই সময়ছোৱাত কৰোনাৰ আক্ৰান্ত ১৭০ জনৰ মৃত্যু। হিমাচল প্ৰদেশত যোৱা ২৪ ঘণ্টাত ২,১৫৭ জনৰ দেহত ধৰা পৰে কৰোনাৰ উপস্থিতি। এই সময়ছোৱাত ৰাজ্যখনৰ কৰোনাৰ আক্ৰান্ত ২৪ জনৰ মৃত্যু। মধ্যপ্ৰদেশত আকৌ ১৩,৪৭০ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়া এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৯৩,২৭৬ জন ৰোগী। চুবুৰীয়া ৰাজ্য মণিপুৰত আকৌ ১৭০ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত মঙ্গলবাৰে কৰোনাত আক্ৰান্ত ৩ জনৰ মৃত্যু। চণ্ডীগড়ত যোৱা ২৪ ঘণ্টাত ৮৩৭ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়া এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫,৯৮০ জন ৰোগী। জম্মু কাশ্মীৰত আকৌ ৩,১৬৪ জন লোক আক্ৰান্ত কৰোনাত। ইফালে মঙ্গলবাৰে কৰোনাত আক্ৰান্ত ২৫ জন লোকৰ মৃত্যু হয়। ৰাজস্থানত নতুনকৈ ১৬,০৮৯ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়া এই ভাইৰাছত আক্ৰান্ত ১,১৫,১৮২ জন ৰোগী চিকিৎসাধীন হৈ আছে। নাৰায়ণপুৰত আকৌ ৬,২৮৭ জন দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত কৰোনাত আক্ৰান্ত ১০১ জনৰ মৃত্যু। উত্তৰাখণ্ডত আকৌ ৫,৭০৩ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়া এই ভাইৰাছৰ আক্ৰান্তৰ চিকিৎসাধীন হৈ আছে ৪৩,০৩২ জন ৰোগী। যোৱা ২৪ ঘণ্টাত কেৰালাত আকৌ ৩২,৮১৯ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই সময়ছোৱাত কৰোনাত আক্ৰান্ত ৩২ জনৰ মৃত্যু। মহাৰাষ্ট্ৰত মঙ্গলবাৰে ৬৬,৩৫৮ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইফালে দিনটোত ৰাজ্যখনত সুস্থ হয় ৬৭,৭৫২ জন লোক।